Hello friends, this is Zuraiz Ahmed. Welcome back to my channel Zuraiz Ahmed's class. বন্ধুসকল আজি মই কিছুমান বাক্য আলোচনা কৰিব গৈ আছো যি বাক্যকেইটা নেকি আমি সচৰাচৰ দৈনন্দিন ডেইলি লাইফ ইউজ সেন্টেন্সত আমি লাগে যে আমি সচৰাচৰ বন্ধু এজনৰ লগত বা কাৰোবাৰ লগত ইংৰাজীত কথা পাতিব গ'লে আমি কেনেকুৱা ধৰণৰ বাক্যবিলাক ব্যৱহাৰ কৰোঁ বা কেনেকুৱা ধৰণৰ বাক্যবিলাক আমাৰ জনা থাকিলে আমি ইংৰাজী টকিঙত কনভাৰসেশ্যনত কমিউনিকেশ্যনত আমি ষ্টপ হৈ নাযাওঁ আমি কণ্টিনিউয়াছলি কনভাৰসেশ্যন আগুৱাই গৈ থাকিব পাৰোঁ মোক বহুতে ৰিকুৱেষ্ট কৰিছিল যে আমি কেনেকুৱা বাক্যবিলাক জনা থাকিলে আমাৰ সচৰাচৰ টকিঙত ষ্টপ হৈ যাব লগা নহ'ব কনভাৰসেশ্যন কণ্টিনিউয়াছলি আমি গৈ থাকিব পাৰিম তেনেকুৱা মই 20টা বাক্য যে আপোনালোকক দিম আশা কৰোঁ আপোনালোক সকলোৰে হেল্প হ'ব আপোনালোকে সচৰাচৰ ইংৰাজীত কথা পাতিব গ'লে এই বাক্যকেইটা আমাৰ জনা থকাটো খুবেই প্ৰয়োজন গতিকে বলক আজিৰ বাক্যবিলাক আমি আৰম্ভ কৰোঁ সৰ্বপ্ৰথম আছে ডু ইউ গট ইট তুমিতো বুজি পাইছানে আমি কাৰোবাৰ লগত কথা পাতি থাকোঁতে হঠাৎ আমি সুধো ডু ইউ গট ইট তুমিতো বুজি পাইছানে অ'কে নেক্সট লেটছ সিট সামৱেৰ এই লেটছ শব্দটো চাব LET' দিছোঁ ৰাইট let us let's means let us আমি কাৰোবাত এই let শব্দটো কেতিয়া ব্যৱহাৰ কৰোঁ ধৰি লওক কাৰোবাত প্ৰপ'জেল দিলোঁ কিবা এটা কথা পাতি আছোঁ প্ৰপ'জেল দিছোঁ তেতিয়া আমি let শব্দটো ইউজ কৰোঁ ইয়াত কৈছোঁ let's sit somewhere ব'লা আমি ক'ৰবাত বহো বা আপুনি ক'ব পাৰে let's go to movie let's go for a walk তেনেকুৱা বাক্যবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ ৰাইট নেক্সট would you remind me তুমি মোক মনত পেলাই দিব পাৰিবা নেকি আমি তেনেকুৱা বাক্য বন্ধুবৰ্গৰ লগত বা কাৰোবাৰ লগত কমিউনিকেশ্যন কৰি থাকোঁতে ব্যৱহাৰ কৰোঁ নেক্সট will you stop poking me poking শব্দটোৰ অৰ্থ কি poking means poke কৰা মানে কি পোক কৰা ধৰি লওক আপোনাৰ বন্ধু এজনৰ লগত আপুনি কথা পাতি আছে তেতিয়া আপোনাৰ বন্ধুজনে আপোনাক পোক কৰি আছে মানে খুচি আছে আমি তেতিয়া কওঁ will you stop poking me খুচি থকা বন্ধ কৰিবানে নাই অ'কে নেক্সট blessed be your tongue এই blessed be your tongue বাক্যটো আপোনালোকৰ নতুন লাগিব পাৰে ৰাইট কিন্তু যেতিয়া মই অৰ্থটো কৈ দিম তেতিয়া এইটো অৰ্থ আমি জানোৱেই আপোনালোকৰ সকলোৰে লগত এটা পৰিচিত বাক্য blessed be your tongue আমি কেতিয়া ব্যৱহাৰ কৰোঁ সাপোজ আপোনাৰ বন্ধু এজনে আপোনাক কৈ আছে তুমি এইটো ভাল কাম কৰিছা তুমি এইটো কৰিব পাৰিবা তুমি অমুকত যাব পাৰিবা তোমাৰ দ্বাৰা এইটো পচিবল হ'ব তেতিয়া আমি ফূৰ্তিত আনন্দত হেপী হৈ পেলাই কি কওঁ blessed be your tongue তোমাৰ মুখত ফুল ফুটক তেনেকুৱা বাক্যবিলাক আমি সচৰাচৰ ব্যৱহাৰ কৰি থাকোঁ অ'কে নেক্সট চাওঁ there is no point of repenting শব্দটোৰ অৰ্থ কি ৰিপেণ্টিং শব্দটোৰ অৰ্থ হৈছে আফচোচ আমি আফচোচ কৰোঁ ৰাইট গতিকে আমি ক'ব পাৰোঁ there is no point of repenting যে আফচোচ কৰাৰ কোনো কথা নাই আফচোচ কৰাৰ কোনো প্ৰয়োজন নাই অ'কে নেক্সট চাওঁ I have a long way to go ইয়াত লং শব্দটোৰ অৰ্থ লম্বা নহয় দীঘল নহয় আমি জানো সচৰাচৰ ৱে মানে ৰাস্তা পথ মানে নহয় গতিকে এই ৱে লগত আমি লং কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ I have a long way to go যে মোৰ বহুত দূৰ ৰাস্তা যাবলগীয়া আছে গতিকে আমি তেনেকুৱা বাক্য ব্যৱহাৰ কৰিব পাৰোঁ I have a long way to go ফাইন নেক্সট I had a sound sleep মানে জোৰে জোৰে টোপনি যোৱা সেইটো নহয় সাউণ্ড স্লিপ শব্দটোৰ অৰ্থ হৈছে কোনোবা ধৰি লওক পুৰা টোপনিত লালকাল হৈ আছিলে বহুত গভীৰ টোপনিত আছিলে তেতিয়া আমি তেনেকুৱা ক্ষেত্ৰত এই বাক্যটো ব্যৱহাৰ কৰিব পাৰোঁ যে I had a sound sleep মই এটা গভীৰ টোপনিত আছিলোঁ ফাইন নেক্সট I know him out and out এই out and out শব্দটোৰ অৰ্থ বাহিৰ নহয় ইয়াৰ অৰ্থটো হ'ব I know him out and out মই তাক ভালকৈ জানো প্ৰতিটো ক্ষেত্ৰত জানো that means I know him out and out তাৰ পিছত আমি 10টা বাক্য চাওঁ নেক্সট আছিল sentence number 10 it goes without saying that it means it goes without saying that এইটো কোৱাৰ কাৰণে মই অপেক্ষাত নাৰাখোঁ ফাইন নেক্সট don't show your attitude আমি সচৰাচৰ ব্যৱহাৰ কৰি থাকোঁ যে don't show your attitude তুমি তোমাৰ attitude show কৰিব নালাগে দেখুৱাব নালাগে ফাইন নেক্সট I need a little break আপুনি কাম কৰি ভাগৰি গৈছে টায়াৰ্ড হৈ গৈছে তেতিয়া আপুনি ভাবি আছে কি I need a little break যে মোৰ এটা সৰু বিৰতিৰ প্ৰয়োজন ফাইন নেক্সট on the other hand means
আমি কিবা এটা কথা পাতি আছো নহয় যে এইটো পক্ষটো এইটো ক'লো সেইটো পক্ষ সেইটো ক'লে যে এক হাতে এইটো হ'ল আৰু এক হাতে সেইটো হ'ল আমি তেনেকুৱা বাক্যবিলাক ব্যৱহাৰ কৰোঁ অন দ্য আদাৰ হেণ্ড ফাইন নেক্সট ইনডিড হি স্পিক্স ভেৰি নাইচ যে ইনডিড মিনছ ৰিয়েলি ট্ৰুলি যাৰ অৰ্থ হৈছে সত্য সঁচাকে তাৰ কথাবিলাক স্পিক্স বহুত ভাল বহুত ধুনীয়া ফাইন নেক্সট হোৱাই ডু ইউ লুক ব্লেংক এট মি তুমি মোক ইমান গভীৰভাৱে সূক্ষ্মভাৱে কিয় চাই আছা ফাইন নেক্সট হোৱাট হাৰ্ম হেভ আই ডান টু ইউ হাৰ্ম মিনছ ক্ষতি কৰা মই তোমাৰ কিবা ক্ষতি কৰিছোঁ নেকি ক্ষতি কৰিলোঁ নেকি ফাইন নেক্সট ইউ ডিজাৰ্ভ দিছ অনাৰ ডিজাৰ্ভ মিনছ প্ৰাপ্য এণ্ড অনাৰ মিনছ সন্মান আমি কওঁ আপুনি আপোনাৰ সন্মান পোৱাৰ প্ৰাপ্য যোগ্য ফাইন নেক্সট ইট মেক্স ন' চেন্স এইটোৰ কোনো অৰ্থ নাই চাপ'জ আপুনি কথা পাতি আছে তেতিয়া আপুনি কি ক'ব যে এইটোৰ কোনো অৰ্থই নাই ইট মেক্স ন' চেন্স অ'কে বলক আমি চাওঁ পিছৰ দুটা বাক্য চেণ্টেন্স নম্বৰ 19 হোৱাই আৰ ইউ লুজিং ইউৰ টেম্পাৰ যে আমি কেতিয়াবা কথা পাতি থাকোঁতে কওঁ নহয় তুমি মোৰ কিয় মাথা ঘামাই আছা কিয় মাথা বেয়া কৰি আছা হোৱাই আৰ ইউ লুজিং ইউৰ টেম্পাৰ ফাইন লাষ্ট চেণ্টেন্স উই শুড গ' টু ৰুম আমি বহুত সময় কথা পাতিলোঁ কিবা ডিছকাশ্যন কৰিলোঁ কমিউনিকেশ্যন কৰিলোঁ কনভাৰ্চেশ্যন কৰিলোঁ লাষ্টত আমি কি কওঁ এতিয়া আমাৰ ৰুমত যোৱা উচিত এতিয়া আমাৰ ৰুমত যাব লাগে তেনেকুৱা বাক্য আমি শেষত ব্যৱহাৰ কৰোঁ গতিকে বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে লাইক কৰিব কমেণ্ট ছেকশ্যনত জনাব যদি তেনেকুৱা ভিডিঅ'বিলাক আৰু আপোনালোকৰ লাগে সকলো কথা আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যদি ইয়াৰ এই বাক্যবিলাকৰ ভিতৰত কোনো এটা বাক্য আপোনালোকে বুজি পোৱা নাই সেইটো মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে তাৰপিছত যদি আপুনি মোৰ ভিডিঅ'টোত মোৰ চেনেলটোত নতুন হৈ আছে তেন্তে অনুগ্ৰহ কৰি প্লিজ ছাবস্ক্ৰাইব মাই চেনেল আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আপোনাৰ বন্ধু এজনে আপোনাৰ দ্বাৰা উপকৃত হয় গতিকে বন্ধুসকল পুনৰ লগ পাব নতুন এটা ভিডিঅ'ত আজিলৈ ইমানেই ধন্যবাদ